হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মিনি ভ্লগটো অলপমান দীঘলীয়া, প্লিজ আপোনালোকে শেষলৈকে চাব। এয়া দেউতাক ৰাতিপুৱাই বেবেজীয়ালে বুলি উলিয়াই পঠালোঁ আৰু এইপিনে ময়ো ৰেডি হ'লোঁ আৰু এয়া টিটু আৰু পি আমি তিনিজনী যাব ওলাইছোঁ এতিয়া বেবেজীয়াৰ পালনাম থানলৈ। আজি যিহেতু মাঘী পূৰ্ণিমা, এই মাঘী পূৰ্ণিমাৰ দিনাই আমাৰ বেবেজীয়াৰ পালনাম থানত প্ৰতি বছৰে বাৰ্ষিক মহাপালনাম আৰু ধৰ্মালোচনী অনুষ্ঠান অনুষ্ঠিত কৰে আৰু এতিয়া আমি ইয়াত তালৈকে আহিছিলোঁ আৰু এয়া পাই গ'লোহি। চাওকচোন, প্ৰথম গেটখনি ইমান ধুনীয়াকৈ সজাই থৈছিলে আৰু আজিৰ দিনটোত ইয়ালৈ আহি বহুতেই ভাল লাগে, কাৰণ আজিৰ মহান অনুষ্ঠান ভাগটিত বিভিন্ন ঠাইৰ পৰা যেন ভক্তবৃন্দসকল আহে আৰু বেবেজীয়া পালনাম থানখন উজ্জ্বল কৰি তোলেহি। রাম নামৰ মালা গাথি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰিনা। আৰু ইয়াৰ ভিতৰলৈ আহিলোঁ, আহি ধুনীয়াকৈ ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোহি আৰু ইয়াতেই ভক্তসকল আহি ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰেহি ইয়াতে। আৰু ইয়াতে দুপৰীয়া নাম গালে, আমি নাম নাপালোঁ কাৰণ আমাৰ অহা দেৰি হ'ল। ৰাতিলৈ পালনাম ডাকিব, লগতে গুণমালাও হ'ব আৰু এতিয়াও বিভিন্ন অনুষ্ঠানবোৰ হৈ থাকিব। এইটো চাইডে এয়া ধৰ্মালোচনী সভা হৈ আছিলে, যি পাৰোঁ মই অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আজিৰ দিনটোত কোন কোন পালনাম থানলৈ গৈছিলে প্লিজ কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গৈ আছোঁ আমি ভাত খাবৰ কাৰণে। কিমান মানুহ দেখিছেনে, দিনতে ইমান মানুহ, ৰাতিটো আৰু মানুহ হ'ব আজি। আৰু ইয়াতে সকলো ভক্তগণৰ কাৰণে ভাত খাবৰ কাৰণে টেবুলবোৰ যোগাৰ কৰি দিছিলে, বহুত ধুনীয়াকৈ আয়োজন কৰিছিলে দেই, ভাল লাগিলে। আৰু ভাতকেইটাতো ক'বই নালাগে, ইমানেই টেষ্টি লাগিলে। আৰু এয়া দালি ভাজি আৰু লগত মাটি দালি বনাইছিল, বহুত টেষ্টি লাগিল খাই। আৰু এয়া ভাত চাত খাই কৰি আহিলোঁ, অলপ সময় বহিলোঁ, তাৰপিছত এতিয়া ঘৰলৈ যাবৰ কাৰণে ওলাই আহিলোঁ। আৰু ইয়াতে ধুনীয়াকৈ দোকান কেইখনমানো বহিছিলে, ইয়াত বিভিন্ন ধৰণৰ কিতাপ উলিয়াইছিলে, পুথি উলিয়াইছিলে। তাৰ পৰা মই ইয়াত নাৰায়ণ কৱচখন কিনিলোঁ। শেষত আমি সকলো এগালমান ফটো উঠিলোঁ। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ, কাৰণ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু অন্য এটা মিনি ভ্লগ লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ গাইজ, বাই বাই।